হেল্ল' বন্ধুসকল, উভতি আহিলোঁ এটা নতুন ভিডিঅ'ৰ লগত। তো বহুত দিনৰ মূৰত উভতি আহিলোঁ। তো ভিডিঅ'ৰ থাম্বনেইলটো চাই তো গম পাইছে চাগে আজি কিহৰ ওপৰত ভিডিঅ' বনাম। অল ইউ নিড টু ন' এবাউট ডিউক 200। তো বিফ'ৰ বাইং ডিউক 200 ভিডিঅ'টো চালে বহুত ভাল হ'ব, যাতে আপোনালোকে পিছত ডিউক লৈ পেলাই যাতে নাভাবে বোলে লৈ পেলাই কিয় ল'লোঁ বস্তা লৈ এতিয়া ভাল লগা নাই কিবা কি এনা তেনা। তো আজি ভিডিঅ'ৰ মেইন একদম কাৰণটো হ'ল যে একজেক্ট ডিটেইল আপোনালোকলৈকে পঠোৱা ডিউকখন লোৱা ভাল হ'ব না বেয়া হ'ব, ইয়াতে কি বস্তু ভাল আছে কি বস্তু বেয়া আছে, হয়তো কি প্ৰব্লেম আপোনালোকে ফেচ কৰিব, আৰু প্লাছ আৰু হেৰি ছাৰ্ভিচিং হৈ গ'ল বাইকখন ফাৰ্ষ্ট ছাৰ্ভিচিং, যিটো মই ভিডিঅ' বনাব পাৰি গ'লোঁ সেইটো কাৰণে চৰি। সিদিনাখন মানে কি জানি মোৰ কিবা এটা কাম আছিল, সেইকাৰণে মোৰ যোৱা নহ'ল বোলে ভিডিঅ' বনোৱা নহ'ল। তো ছাৰ্ভিচিঙৰ বিষয়ে এইটো ভিডিঅ'তে কৈ দিম, কিমান মোৰ কষ্ট পৰিল, কি চেঞ্জ হ'ল, আৰু সেই আৰু তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাই থাকক। I live inside my own world of make-believe. Kids screaming in the cradles, profanities. I see the world through ice covered in ink and bleed. তো আমি এতিয়া ডাইৰেক্ট ঘূৰি আহিছোঁ আমাৰ মেইন টপিকক লগি। তো চাওক, এতিয়া মই ফাৰ্ষ্ট কথা ক'ম ইয়াৰ ছাৰ্ভিচিঙৰ। তো মোৰ KTMৰ প্ৰথম ছাৰ্ভিচ চব বাইকতে 390 ডিউক 250 চবতে 1000 কিলোমিটাৰৰ পৰা ইয়াৰ ফাৰ্ষ্ট ছাৰ্ভিচ হৈ যায়, আৰু মোৰ ইয়াৰ ছাৰ্ভিচৰ ট'টেল কষ্ট পৰিছিল আপোনাৰ 1200 টকা। হয় 1200। আপোনাৰ তাৰে ইঞ্জিন মবিল চেঞ্জ কৰিছে, আৰু কিবা ফিল্টাৰ এটা চেঞ্জ কৰিছিল, মই পাহৰি গ'লোঁ কিবা আছিল, মোৰ তাতে ফিল্টাৰ এটা চেঞ্জ কৰিছে, আৰু প্লাছ চেইন লিউব সেইবিলাকে যিহেতু ফাৰ্ষ্ট ছাৰ্ভিচিঙত বেছি ইমান একো নহয়, হ'লেও মানে 1200 আৰু। তো আৰু এটা মই কথা কৈ দিওঁ যে ছাৰ্ভিচিঙত কোনো এটা বস্তু ফ্ৰী নহয়, না ছাৰ্ভিচিং ফ্ৰী আছে, না ইঞ্জিন অইল কিবা ফ্ৰী আছে, একো নাই, চব পেইড হয়। ষ্টাৰ্টিঙৰ পৰা এণ্ডকলৈকে পেইড আৰু পেইড। মানে আপোনালোকে KTMত যি টি বস্তু ভাল নকৰক কিয়, কোনো ফ্ৰী নাই, চব পেইড। মানে যাৰ কাৰণে কয় মানুহবিলাকে যে KTM ল'লে মানে পকেটত পইচা নাথাকা হয়, সেইটো এটা কাৰণ। তো সেইটোৱে আৰু প্লাছ এতিয়া মই কথা কওঁ, যেতিয়া আপোনাৰ ফাৰ্ষ্ট ছাৰ্ভিচিং নহ'ব, মানে অলপ নতুন হৈ থাকিব, সেইটোৱে আপোনালোকে অলপ মাইলেজটো কম পাই থাকিব, 30ৰো কম পাই থাকিব। ধৰক আপোনালোকে 27, 26, 28 সেনেকৈ পাই থাকিব। আৰু যেতিয়া ছাৰ্ভিচ হৈ যাব আপোনাৰ, তাৰপিছত মাইলেজটো বহুত বেছি ইনক্ৰিজ হৈ যায়। এতিয়া মই কিমান পাইছোঁ শুনক, মই এটা কথা কওঁ, মই এনেও গাড়ীবিলাক অলপ লাহে চলাওঁ। চ' মই এতিয়া বৰ্তমান পাই আছোঁ 32-33 সেনেকৈ, সেইটোৰে আচপাছ, তাৰে ওপৰত পোৱা নাই, আৰু মই ভাবোঁ নাপাওঁ, কাৰণ 200cc বাইক হয়, সেইটো KTMৰ মাইলেজৰ ক্ষেত্ৰততো আৰু সেয়ে জানেই। তো BS6 হিচাপে 32-33 পোৱাটো মই ভাবোঁ বহুত ডাঙৰ কথা। তো সেইটোৱে। আৰু পাৰফৰ্মেঞ্চৰ কথা ক'লি, ছাৰ্ভিচিং নোহোৱাৰ আগত সেইটোৱে অলপ আৰু হেৰি মানে পাৰফৰ্মেঞ্চটো সিমান এটা হাই নাছিল। এতিয়া যিহেতু ইঞ্জিন নতুনকৈ চেঞ্জ হ'ল, তো এতিয়া ইঞ্জিনটো স্মুথ হোৱাৰ লগতেও মানে ইনষ্টেণ্ট পিকআপটো অলপ বহুত বাঢ়ি গৈছে। আৰু আপোনালোকে বিশ্বাস কৰক, BS4 ভাৰ্জনৰ লগত যদি মই তুলনা কৰোঁ BS6খন, বহুতে বেছি স্মুথ হয়, আৰু আপোনাৰ কোৱালিটিবিলাক অলপ ভাল কৰি দিছে ইঞ্জিনৰ, আৰু প্লাছ লুকটোতো জানেই, আৰু আগৰ মডেলটো নাই, এতিয়া নতুন মডেল। তো মই ভাবোঁ এইটো মেজৰ চেঞ্জ হৈছে এটা, যিটো বহুত ভাল আহি পৰে, পাৰ্পজ এটা আহি পৰে যে KTM ডিউক 200 কিনা। আৰু বহুতে মানে ইয়াৰ হাইটৰ কথা সোধে আৰু কমফৰ্টিং লেভেলৰ কথা সোধে। তো মই কওঁ শুনক, ডিউক 200ৰ কাৰণে মিনিমাম হাইট আপোনাৰ 5.5 ফিটৰ মানে সিমান হ'ব লাগে, আৰু তাত চাই ওপৰত হ'লে ভাল। এতিয়া মোৰ হাইটটো হৈছে একদম 6 ফিট, মই অলপ ওখ আছোঁ। চ' মইতো বহুত কমফৰ্ট পাইছোঁ এখন বাইকত। আৰু প্লাছ আপোনাৰ ছিটৰ কোৱালিটি বহুত ভাল হয়, আপোনাৰ বাজাজৰ NS 200ত চাই স্মুথ হয়, হয়, আৰু RC 200ত চাই স্মুথ হয়। তো সেইবিলাক আৰু ভাল, আৰু ছিটৰ কোৱালিটি, আৰু বহুত ৱাইড হয়, মানে যিহেতু আপোনালোকে বহি বহুত ভাল পাব, আপোনালোকে মানে লং টুৰ কৰিলেও আপোনালোকৰ একো প্ৰব্লেম নহয়। তো সেইটো এটা প্লাছ পইণ্ট বাইকৰ। আপোনালোকে যদি লং টুৰ কৰিবৰ কাৰণেও এখন বাইকখন ভাবি আছে, তেন্তে মই ভাবোঁ বিনা চিন্তা কৰিব পাৰিব লং টুৰ, যিহেতু আপোনাৰ ইয়াৰ পজিশ্যনটো ষ্ট্ৰেইট হয়, আপোনাৰ বেক পেইন নহয়, ৰিষ্ট পেইন নহয়, একো নহয়, আৰু প্লাছ লগতে আপোনাৰ ছিটটোও ছফ্ট হয় আৰু ৱাইড হয়। আপোনাৰ পিলিয়নৰ ক্ষেত্ৰতো একে, RC 200টো মই নকওঁৱে, সেইটো আৰু কিবা শিলত বহা, কিন্তু সেইটো নহয়, পূৰা একদম পিলিয়নে মানে আৰু। তো সেইটোৱে।
আৰু বহুতে হেৰি কথা সোধে পিক আপৰ কথা সোধে কিবা মেজৰ চেঞ্জ হৈছে নেকি কম হৈছে নেকি চাওক মই কওঁ এটা কথা পিক আপৰ ক্ষেত্ৰত মানে একো চেঞ্জ হোৱা নাই যদি মই কম্পেয়াৰ কৰি চাওঁ BS4ৰ লগত BS4ৰ মানে এটা যি ফাউচ এটা জাপ মাৰি দি আছিল ইনষ্টেণ্ট এটা এটা সেইটো নাই কিন্তু 25 PS সিতেও আছিল 25 PS এতেও আছে জাষ্ট মানে কি হ'ল আপোনাৰ একদম ইনষ্টেণ্টটো নলয় আপোনাৰ কেতিয়া পিক আপ ল'ব অলপ যেতিয়া আপুনি ধৰক এনেকৈ দাবে পেলাই অলপ মিড ৰেঞ্জত যাব মিড ৰেঞ্জৰ পৰা সেই চেম BS4ৰ নিচিনা মানে পিক আপ সি দেখা আৰম্ভ কৰে যিটো মই পাই আছোঁ যেতিয়া আপুনি এনেকৈ ফাষ্ট দিব তেতিয়া বাইকখন নাদ্ৰা হয় যেতিয়া অলপ মিড RPMত যাব তেতিয়াৰ পৰা আৰু মানে পুৰা বাৱাল মাচাই দিয়ে আৰু ধঙা চুটাই দিয়ে একদম বাইকখানে তো সেইটোৱে এটা পিক আপৰ ক্ষেত্ৰত কোনো চেঞ্জ নাই জাষ্ট ইনষ্টেণ্টটো নাই সেইটোৱে আৰু ইয়াৰ মই ছাছপেনশ্যনৰ কথা কৈ দিওঁ আপোনালোকে কিছুমান ধৰক ডাঙৰ গাড্ডাবিলাকত যেতিয়া আপোনালোকে সোমাই দিব এতিয়া গম পাব বোলে অলপ ধাক্কাটো পাইছোঁ দে কিন্তু এনে ধৰক নৰ্মেলবিলাকত নাপায় আৰু বোলে কমফৰ্টেবল বাইকখন তো সেইটোৰে পৰা এটা ইছ্যু নাই জাষ্ট ক'লোঁ কথাটো মই বোলে ছাছপেনশ্যনৰটো তো ছাছপেনশ্যনটো জানে চবে আগতেও দি আছিল এতিয়াও দিয়ে WPৰ ছাছপেনশ্যন দিয়ে ইয়াত আৰু আপোনাৰ টায়াৰৰ ক্ষেত্ৰত যদি মই কওঁ তো টায়াৰটো বহুত ভাল হয় ৱাইড আছে আপোনাৰ 150/60 আছে যিটো বহুত ৱাইড হয় আপোনাৰ বাজাজৰ NS 200 আৰু RS 200তো সিমান এটা ৱাইড নাই ইয়াত চাইতো সৰুৱে হ'ব মই জানো কাৰণ দেখিয়ে থাকোঁ তো সেইটো এটা ভাল সিহঁতত চাই ৱাইড টায়াৰ আপোনালোকে পাই যায় কিন্তু এটা অলপ হেৰি আছে মানে অলপ প্ৰব্লেম আছে যেতিয়া আপোনালোকে টায়াৰটো বদলাবৰ সময় হ'ব বহুত দাম পৰি যায় আপোনাৰ বাজাজৰ NS আৰু RSত চাই বহুত দাম পৰি যায় টায়াৰ আৰু বহুতে সোধে বোলে চিটি ৰাইডৰ কাৰণে কেনেকুৱা বাইকখন তো মই ক'ম চিটি ৰাইডৰ কাৰণে একদম পাৰফেক্ট হয় জাষ্ট আপোনালোকে মাইলেজটো কম পাব বাকী চিটি ৰাইডত আপোনালোকে কি পাব ইয়াৰ হেণ্ডেলটো চাব পাৰে ইয়াত মানে ডিউক 250 390 চবতে এটা মানে থাকে আৰু এনে বস্তু এটা কিবা কৈ মই নাজানো কিন্তু এইটো এটা নাই কাৰণ এখন বাইকখন মানে পুৰা গেপিং চেপিং মাৰি পেলাই অলে যোৱাৰ কাৰণে বনোৱা হৈছে মানে ইয়াৰ এইটো চেপনটো বহুত চেপন আৰু বাইকখন যাৰ কাৰণে বহুত সৰু ফাকে দিও মানে আপোনালোকে বাইকখন সোমাই লৈ যাব পাৰিব তো চিটি ৰাইডৰ কাৰণে বহুত ভাল হয় আৰু পিক আপটোতো আছে জানো জাষ্ট ইনষ্টেণ্ট সেইটো নাই কিন্তু আছে পিক আপ 25 PS তো চিটি ৰাইডৰ কাৰণে বহুত ভাল আৰু এটা কথা কৈ দিওঁ মই বোলে BS4 আৰু BS3 ভাৰ্জনতো আছিল কিন্তু সেইটোত চাই এতিয়া কমছি সেইটো হৈছে তাৰ হিটিং ইছ্যুটো ইঞ্জিনৰ হিটিং ইছ্যুটো বহুত কমছি বাট ষ্টিল আছে আপোনালোকে কিন্তু এটা ভাল ইয়াত BS6 ভাৰ্জনত যে হিটিং ইছ্যুটো আপোনালোকে ফিল নকৰে যিমান হিট হয় গাড়ীখন আপোনালোকে ফিল নকৰে কাৰণ বহুতে জানেই যে আগৰ এক্সজষ্ট পাইপটো সেইটো আছে না ফাগ এটা ইফালেদি যাই পেলাই মানে ইফালেদি হ'ল আছিল কিন্তু এইবাৰ BS6ত আমাৰ কি কৰিছে মানে সিফালেদি মাজেদি নেদি আপোনাৰ ইঞ্জিনৰ তলেদি যিটো নৰ্মেল বাইকবিলাকত থাকে তো তলেদি যাই পেলাই ইফালেদি ওলাই দিছে আৰু আপোনাৰ ইয়াৰ ফিউল কেপাচিটি হৈছে টেংকৰ কেপাচিটি 13 লিটাৰ হয় যিটো RCত চাই বহুত বেছি RCত আই গেছ 9 লিটাৰ না কিবা এনেকুৱা থাকে তো এইটো বহুত ভাল 13 লিটাৰ যিহেতু বহুত ভাল আৰু আপোনাৰ হেণ্ডেলিংটো বহুত স্মুথ হয় যাৰ কাৰণে মই ক'লোঁ চিটি ৰাইডত বহুত ভাল বুলি তো সেয়ে আৰু মানে যদি মই ক'ব যাওঁ ইয়াৰ একদম ডাইৰেক্ট কথা তো মানে KTM ডিউক 200খন বহুত ভাল বাইক হয় আপোনাৰ চিটি ৰাইড চব ভাল জাষ্ট কিছুমান সৰু সুৰা প্ৰব্লেম থাকে যিটো আৰু বাইকবিলাকতো থাকবয়ে আৰু সোধে যে মানুহবিলাকে নাইট ভিজিবিলিটি কি তো চাওক মই এটা কথা কওঁ হেল'জেন হ'ব পাৰে কিন্তু নাইট ভিজিবিলিটি বহুত আপোনালোকে ইয়াত LED DRL পাই যায় আপোনাৰ ইণ্ডিকেটৰ এটা LED হয় আৰু মানে সেয়ে আৰু ভাল মোৰ নিজে এক্সপিৰিয়েঞ্চেতে কৈ আছোঁ নাইট ভিজিবিলিটি বহুত ভাল আৰু জানে চব ইয়াত ডুৱেল চেনেল ABS দিয়া হৈছে ব্ৰেকিংটো আপোনাৰ আগৰ যোনটো আছে ব্ৰেক সেইটো 300 mm হয় ইয়াৰ মানে বাইট ফ'ৰ্চটো বহুত বেছি আপোনালোকে মানে যেতিয়া আগৰ ডিছ ব্ৰেকটো মাৰিব বহুত ভাল পাব মাৰি পেলাই ক'ব উফ কি ব্ৰেকিং কিন্তু যেতিয়া কথা আহি পৰে আপোনাৰ পিছৰ ব্ৰেকৰ ABSটোতো আছে এনে নামত আছে কিন্তু সিমান এটা একশ্যন নেদে আপোনালোকে যদি ডিউক 200 লয় মই কৈছোঁ চাব আপোনালোকে পিছৰ ব্ৰেক মাৰাৰ বোলে বেছিকৈ আগৰ ব্ৰেকে মাৰিব কাৰণ সেইটোত একশ্যনটো বেছি এইটোত একশ্যনটো বহুত কম ময়ো স্পেচিয়েলি ইমান ভাল নাপাওঁ পিছৰ ব্ৰেকটো মাৰিবলৈ কাৰণ সেয়ে না এনেই আৰু ভাল নালাগে মাৰি পেলাই কিবা তো এতিয়া ভাল কথা বহুত ক'লোঁ এতিয়া টাইম হৈছে ইয়াৰ বেয়া কথা অলপ কোৱা তো একদম প্ৰথম বেয়া কথাটো হৈছে ইয়াৰ চেইন আপুনি ধৰক যদি ৰেগুলাৰ আপুনি এসপ্তাহ পৰা ৰেগুলাৰ চলাই থাকে আপোনাৰ চেইনটোতো দীঘল হ'বয়ে আৰু মানে ইমান এটা লেতেৰা চাউণ্ড আহিব মানে ইয়াৰ পৰা এই মানে বস্তুটো কি জানে না এইখিনিত বস্তুটো এনেকৈ খুন্দা খাই থাকে যেতিয়া আপোনালোকে ধৰক ৰেষ্টটো দি পেলাই হয়তো ক্লাছ ধৰিব হয়তো গাড়ীখন মানে ৰেষ্টটো এৰি দিব আৰু তেতিয়া মানে কেনা চাউণ্ড হ'লে যেন বাইকখন আপোনাৰ মানে 6-7 বছৰ হৈ গৈছে মানে কাম নাই আৰু জেৰা ইঞ্জিনৰ মানে কিবা কিবি হৈ গৈছে মানে এনা এটা ফিল আহে যাৰ কাৰণে আপোনালোকে মানে বহুত ইৰিটেট হৈ যায় আৰু মানে চলাই এটা আৰাম নাপায় যিটো মই ফেচ কৰি আছোঁ সেইকাৰণে মানে মই প্ৰায় চেইনটো অলপ মেইনটেইন কৰি ৰাখোঁ যেনে এতিয়া চাব পাৰে কিমান
চাফা হৈ আছে চেইনটো। তো মই ভাবোঁ যদি আপোনালোকক ইন ফিউচাৰ ডিউক 200 লয় অলপ চেইনৰ ক্ষেত্ৰত অলপ চাব ভাবি চিন্তি, কাৰণ বহুত ডিষ্টাৰ্ব দিয়ে, বহুত আপোনালোকে যদি চেইন টেইন টান নকৰে আৰু মানে ক্লিন নকৰে, এটা প্ৰব্লেম ইয়াৰ মানে গিয়াৰ শ্বিফটিংটো বহুত হাৰ্ড হৈ যায়। আপোনালোকে সেইটো পাব মই কৈছোঁ যে, কাৰণ ময়ো পাই আছোঁ, যেতিয়া আপোনালোকে এইটো চেইন টেইন চাফা নকৰিব আপোনাৰ গিয়াৰ শ্বিফটিং টান হৈ যায়, আৰু বা পিক আপতো অলপ কিবা এটা ফৰ্ক পৰে, মই গম পাইছোঁ, এইটো ফিল এটা আহে। তো সেইটোৱে এটা, তো সামান্য চেইনৰ কাৰণে এইকেইটা প্ৰব্লেম আহে। তো থাকিব আৰু এইটো মেইনটেইন কৰি ৰাখিব। আৰু ইয়াৰ ছেকেণ্ড বেয়া কথাটো হ'ল কি, ইয়াৰ এলয়ছ আৰু আপোনাৰ এইটো পাৰ্টটো, এইটো কমপ্লিট মেটেল নহয়, মানে ইমান এটা জব্দ নহয় বস্তুটো, বহুত প্ৰব্লেম আছে। শুনক মই এটা অৱস্থা কৈ আছোঁ, এইটো এলয়ছ, এইটোৰ কথা আৰু এইটোৰ কথা। ধৰক ভগৱানে নকৰক, ধৰক আপোনালোকে এখন বাইকখন ল'লে, যাই আছে এক্সিডেণ্টলি কিবা এটা দুৰ্ঘটনা হৈ গ'ল, এটা ডাঙৰে, আপোনাৰ 1000 চান্স আছে এইটো ক্ৰেক হোৱা, মানে এলয়টো ক্ৰেক হোৱা, হয়তো ভাঙি যোৱা, আৰু এলয়টোতো অলপ চলপ জব্দই, কিন্তু এইটো বস্তুটোতো একোৱেই নহয়। আপোনালোকে মানে এনেকৈ দিলে কিবা এটা শব্দ উঠি যায়, যেন কিবা এটা প্লাষ্টিকে হেনা। তো সেইটোৱে বস্তু, কোৱালিটি ইমান এটা ভাল নহয়, আৰু বহুত উইক হয়। আপোনালোকে সেই আৰু এক্সিডেণ্ট বুলি নহয়, দুৰ্ঘটনা বুলি নহয়, কিবা ডাঙৰ এটা গাড্ডা চাড্ডা থাকলেও যদি আপোনালোকে বহুত জোৰত যাই আছে, যদি সোমাই দিয়ে, 1000 চান্স আছে ক্ৰেক হোৱা, সেইটো একদম হ'বই। সেইকাৰণে KTM ল'লে অলপ ভালকৈ অলপ চালি জাৰি চলাব লাগে, অলপ ভালকৈ মেইনটেইন কৰি পেলাই। তো সেইটোৱে কথা এলয়ছৰ। আৰু থাৰ্ড বেয়া কথা, আচলতেতো বেয়া কথাত নপৰে, হ'লেও মই দিছোঁ, কাৰণ সেইটো হৈছে তাৰ প্ৰাইচটো। আপোনালোকৰ মই এখন যেতিয়া কিনো অন ৰোড প্ৰাইচ আছিল আপোনাৰ 2,01,000, এতিয়া আপোনালোকৰ আহি গৈছে 2,08,000। তো চাওক কিমান বাঢ়িল। তো আপোনাৰ RTO ইঞ্চুৰেঞ্চ গোটেই পইচা মিলি, কাগজ পাতি মিলি আপোনাৰ ধৰক 2,40,45 আৰামত পৰি যাব। তো 40 মানে কি আৰু 2.5 লাখে ধৰক। তো 2.5 লাখ টকাৰ এখন বাইক 200cc মই ভাবোঁ কি ক'ম আৰু। তো বহুতটা ফেমিলি থাকে যিয়ে মানে ডিউক 200টো লোৱা সপোন, কিন্তু এই প্ৰাইজৰ কাৰণে মানে সিহঁতে এফৰ্ড কৰিব নোৱাৰে। তো সেইটো এটা বেয়া। তো মই ভাবোঁ অলপ KTM-এ অলপ ধ্যান দিব লাগে। মই ভাবোঁ লাগাতছে অলপ বেছি হৈ গ'ল প্ৰাইচটো, BS6 বুলিও নহয়, কাৰণ বহুত বাইক আছে আৰু মাৰ্কেটত 200cc। আপোনাৰ বাজাজৰে ধৰি লওক, একে পাৰফৰ্মেঞ্চ, একে মানে প্ৰজেক্টৰ চব আছে, NS পিক আপ চেম, চব চেম, কিন্তু সিহঁতৰো প্ৰাইচটো সিমান মানে 2.5 লাখ যাই নাপায়। 2 লাখ যাই পাব পাৰে মই নকওঁ, কিন্তু 2.5 লাখ যাই নাপায়। কিন্তু KTM-ৰ আৰু সেই কি বা দিছে মই সিহঁতো নিজেও নাজানো। তো সেইটোৱে আৰু মই ভাবোঁ এখন বাইক যদি ভালকৈ চালি জাৰি চোৱা যায়, মিডিল ক্লাছ ফেমিলিৰ কাৰণে এখন বাইক ভেলিউ ফৰ মানি নহয়। যাৰে অলপ পইচা পাতি আছে তাৰ কাৰণে একো নহয় এইবিলাক, কিন্তু আমাৰ কাৰণে এতিয়া আমিওতো মিডিল ক্লাছ ফেমিলিৰ পৰাই বিলং কৰোঁ, তো অলপ বেছি হৈ যায় প্ৰাইচটো। তো সেয়ে আৰু। তো যদি ডিউক 200 আপোনালোকে অলপ ল'বা চাই আছে, ভাবি চিন্তি চাব, কাৰণ লোৱাটোতো ল'বই আপোনালোকে। একবাৰ যদি লয় তেন্তে আৰু বহুত কিবা কিবি কথা আহি পৰে। ধৰক আপোনাৰ মেইনটেইন হওক, আপোনাৰ তেলৰ খৰচো থাকিবই, 200cc তেল বহুত খায়, সেইটোতে আপোনাৰ বহুত পইচা গুচি যায়। বহুতে ভাবে যে আৰু একবাৰ 200 একবাৰ মানে ডিউকখন লৈ লওঁ, তাৰপিছত টেনশ্যন নাই আৰু মজা। কিন্তু মজা নহয়। যেতিয়া আপোনালোকে ডিউক 200খন ল'ব, আপোনাৰ মুডটো ট'টেলি চেঞ্জ হৈ যাব। মানে এনেকুৱা মানে কিছুমান কথা আহি পৰিব বাইকখনৰ লগত, মানে মেইনটেনেঞ্চ হওক, আপোনালোকে ভাবব এই য'তে ত'তে লৈ যাব নোৱাৰে, কিবা লৈ যাব। যেনেকৈ এতিয়া মই সেই হৈছোঁ, মইতো অকল এতিয়া কামত লৈ যাম, হয়তো কেতিয়াবা অলপ মানে বৰিং ফিল হৈ থাকিলে ক'ৰবাত ৰাইডত গুচি যাওঁ, সৰু সুৰা এনান পাৰ্টছৰ দামবিলাকো বহুত আপোনাৰ মানে জেব খালী হৈ যাব, মই কৈছোঁ। তো সেইটোৱে। তো আজিৰ ভিডিঅ'টো সেইটোৱে আছিল। তো আৰু এবাৰ ক'ম, যদি মোৰ ভিডিঅ'ত কিবা এটা ভুল ভ্ৰান্তি হৈছে কোৱাটো, তেন্তে কমেণ্ট বক্সত শুধৰাই দিব। আৰু মানে আগলৈ কেনেকুৱা টাইপৰ ভিডিঅ' মোৰ পৰা বিচাৰে, বা ভিডিঅ'ত কেনেকুৱা কি টাইপৰ কথা হ'ব লাগে, সেইটো অলপ কৈ দিব। তো আজিলৈ এৰিলোঁ। তো ইমানেই আছিল। তো মই হৈছোঁ মই, আৰু আপোনালোকে চাইছে ভিলেজ ৰাইডাৰ। তো ছাবস্ক্ৰাইব কৰিব, লাইক মাৰিব, কমেণ্ট মাৰিব, আৰু যদি শ্বেয়াৰো কৰি দিব, বেলেগ নহ'লে ছাবস্ক্ৰাইব